10 পাস আৰু 12 পাসৰ বাবে বহুতে ভাল খবৰ যে ওলাইছে এয়াৰপোৰ্টৰ ফালৰ পৰা আৰু বহুতো পেটিএমৰ ফালৰ পৰা মংগলদৈ যি আমাৰ জনগোষ্ঠীয় হয় সিহঁতৰ বাবে বহুত ভাল খবৰ যে মংগলদৈ পেটিএমৰ যিটো কেৱাইচি জব আছে সেইটো পাব আপোনালোকে চেলাৰিও ভাল একফালৰ পৰা মই জনাই দি আছো ফাৰ্ষ্ট জব হ'ল আপোনাৰ এয়াৰপোৰ্ট জব আসাম 2022 10-12 pass candidate can apply for ground staff যেটো এয়াৰপোৰ্টৰ গ্ৰাউণ্ড ষ্টাফ আছে ইয়াৰ বাবে এপ্লাই ওলাইছে একফালৰ পৰা পোষ্ট খিনি কৈ যাও পিছত এপ্লাই কেনেকৈ কৰিব লাগে হেতু বিষয়ে কৈ দিম সেকেন্ড পোষ্ট হ'ল আপোনাৰ পেটিএম কেৱাইচি জব for 10 pass in টাংলা ওকে তো ইয়াতে দিছে যে আপোনালোকৰ কোনো কথা নাই 10 পাস বা ফেল হলেই হল পাস ফেল কোনো কথা নাই যিকোনো এজন হলেই হল কেৱাইচি কৰাব লাগে অনলি কি মানুহৰ ঘৰে ঘৰে বা যিজনে পেটিএম কৰিছে এটা যাই কিনে কেৱাইচি কৰি দিবা এইখিনি কাম আৰু বেলেগ কিবা নহয় হল স্যালাৰি হ'ল 16000 ৰ পৰা পাবা 16000 ৰ পৰা পাবা আৰু এক্সট্ৰা কমিশন আছে বহুত থাৰ্ড জবটো কৈ দি আছো থাৰ্ড জবটো হ'ল আপোনাৰ ৰিক্ৰুটমেন্ট অফ 10 and 12 pass part time work computer android তো থাৰ্ড জবটো হ'ল কি ৰিক্ৰুটমেন্ট 10 and 12 pass part time work computer and android easy work ঠিক আছে এটাৰ ভিতৰত কোম্পানীৰ ৰিলেটেড হয় গুৱাহাটী কোম্পানীটো গুৱাহাটী আপোনালোকে যি কৰিব বিচাৰে কৰিব পাৰে স্যালাৰি আপোনাৰ হ'ব পাৰ ডে আৰ্নিং ডেইলি 2000 ৰ পৰা 3000 এটা বেছি হৈ গৈছে নাজানো কিন্তু আপোনালোকৰ কমিশনৰ ওপৰত হ'ব কথাটো ডাইৰেক্টলি কৈছে আৰু কমিশনৰ ওপৰত কথা হ'ব কোম্পানী প্ৰভাইড অনলাইন পাৰ্ট টাইম ৱৰ্ক ঠিক আছে আপুনি কোম্পানীত যাব তাতে কাম কৰিব কোম্পানী প্ৰভাইড অনলাইন পাৰ্ট টাইম ৱৰ্ক ইন প্ৰজেক্ট is specially designed for a student karone housewife and retired person you have to give only 2 to 3 hours 2 hour per 3 ghonta kam koribo per day in this work and age limit kono dia nai agency kono koa nai the salary weekly every monday to monday mane salary apnalok dia hobo weekly monday to monday dia hobo 27 hours of the work available 27 মানে কি 24 ঘন্টাৰ ভিতৰতে আপোনালোকে যিকোনো টাইমত কৰিব কোনো কথা নাই work according to your convenient time আপুনি যিখিনি জন কলেজে মই ৰাতি কৰিম দুটাত কৰিম তিনটাত কৰিম কোনো কথা নাই কৰিলে হল মানে হল মই ডেসক্ৰিপচনত দিম আপোনালোকে চাই লব ভালদৰে এটা আপোনালোক খাৰপিৰি আসাম খাৰপিৰি জব আসাম ফালৰ পৰা মোটিভেশনটো দিছে কথা নাই আকৌ আমি তলত নামো এটো গল যে অফিস বয় এন্ড পিয়ন অফিস বয় আৰু পিয়ন যদি আপোনালোক অফিস বয় আৰু পিয়ন হ'ব বিচাৰে তেনেহলে আপোনালোকৰ বহুতে ভাল খবৰ গুৱাহাটীৰ ফালৰ পৰা আহিছে নোটিফিকেশনটো ऑफिस क्लीन करने के लिए कैंडिडेट चाहिए जो ऑफिस क्लियर करना टी कॉफी सर्व करना চাহ দিয়া কাৰণে যদি আপোনালোকে এনেই বহি আছে কোনো কথা নাই 10000 ৰ পৰা 12000 লৈ স্যালাৰি পাব বেছি নহয় তো আপোনালোকে অফিসটো ক্লিন কৰি দিব চাহ যদি দিয়ে যদি বেকাৰ বহি আছে আৰু ইনশিওর करना कि मीटिंग रूम हमेशा रेडी रहे এবিলাক সোয়া যে মিটিং রুম কিনি এনি টাইম রেডি থাকিব এবিলাক যদি কৰিব বিচাৰা এক্সাইটেড হলে কৰিবা বেছি কথা নাই তোমালোকৰ কথা যদি বেকাৰ বহি আছে কৰাত কি যায় কাম হল ডাউন নাই কৰিলে হ'ল কাম ইজ কাম ওকে তো থাৰ্ড জবটো হ'ল আপোনাৰ এটো অফিস বয় এন্ড পিএন গল থাৰ্ড জবটো হ'ল আপোনাৰ পেটিএম কেৱাইচি জব ফৰ 10 পাস ইন মংগলদৈ যদি মংগলদৈৰ আছে মানুহ দৰঙৰ মংগলদৈৰ যদি মানুহ থাকে পেটিএমত বহুত ভাল জব ওলাইছে 16500 ৰ পৰা 24600 লৈ আপোনালোকে পাব ইন্ডিয়ান লিডিং ডিজিটাল পেটিএম বেংক ইন হিয়াৰিং এজ এইখিনি ইন্ডিয়ান এটো কোনো কথা নাই আপোনালোকে অনলি 10 পাস বা ফেল হ'ব যে আপোনালোকৰ 10 সাৰ্টিফিকেট দিলে হ'ল আপোনালোকৰ স্যালাৰি কেৱাইচি যেতিয়া কৰাব লাগিব কমিশন ওয়াইজ থাকিব আৰু আপোনালোকৰ এক্সট্ৰা স্যালাৰিও থাকিব 16500 ৰ পৰা ষ্টাৰ্ট হ'ব স্যালাৰি আপোনালোকৰ যেটো জব আছে মংগলদৈ যাব মংগলদৈৰ ব্ৰাঞ্চ খিনি দি দিব আপোনালোকৰ মানে আপুনি কি কৰিব তাতে এটা অল ক্যান্ডিডেট
work will a customer support executive মানে customer support executive যেনে customer care হিচাপে আপোনাৰ এটা থাকিব তাতে বহিব মানুহৰ কি অসুবিধা হৈ আছে এটো কৰাই দিব আপোনালোকে account opening job মানে account opening কৰাই দিলে এজনৰ তাৰ পৰা কমিশন পালে আপোনালোকে কিবা টাস্ক দিয়া হ'ব সেইখিনি কমপ্লিট কৰিলে আপুনি টকা পাব এটা ভাল বহুতে ভাল আপোনালোকে কৰিব পাৰে যদি বেকাৰ বহি আছে মহোদয় অনলি তো ফুড ডেলিভারি জব ফর 10 পাস ফিল নগাঁও ফুড ডেলিভারি জব লাইছে নগাঁও যদি নগাঁওৰ মানুহ কোন কথা আছে মোৰ ভিডিও তো ফুড ডেলিভারি ওলাইছে নগাঁও ফুড ডেলিভারি মানে খাদ্যখিনি ইয়াত প্ৰয়োজন ডেলিভারি বয় হিচাপে মানে সুইগি জি আছে তাতে কাম কৰিব পাৰিবা স্যালাৰি হ্যান্ডসাম স্যালাৰি 20000 পৰা 30000 ইনাফ স্যালাৰি বাই ইনাফ আৰু এটা কথা বহুতে আমাৰ ভিডিও চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি যাব আৰু আমাক আগলৈ যোৱাৰ কাৰণে এটা খা দিব আৰু ৰেগুলাৰ মই ভিডিও আপলোড কৰোঁ আপোনালোকে জব ইনফৰমেশ্যন লগতে জব প্ৰিপাৰেচন ইন্টাৰভিউ বহুত ভিডিও এই চেনেলটো যোগেদি পাব লেটেষ্ট নিউজ যিখিনি আছে সব পাব এই চেনেলটো যোগেদি আৰু জবতো বহুত পাব ঠিক আছে এটো গল তো ফুড ডেলিভাৰী কাৰণে বহুত ভাল স্যালাৰি 30000 পৰা এইখিনি হিয়াৰিং 10 and 12 pass candidate airport ground handling staff আৰু এটা আছে যে গুৱাহাটী ফালৰ পৰা 10 pass 12 pass হ'ব লাগিব আপোনাৰ handling staff গুৱাহাটী এয়াৰপোৰ্ট যেটো আছে handling staff আছে salary enough salary 19200 ৰ পৰা 36900 লৈ per month পাব আপোনালোকে তো salary সব 36900 লৈ পাব only qualification 10 বা 12 হলে হল কোনো কথা নাই বহুতে কৰিছে বহুতে পাইছে কমেন্টতো জনাইছে বহুতে থাৰ্ড জব নিউ জব বাই Amazon in Guwahati after 10 pass vacancy না Amazonৰ ফালে বহুত ডাঙৰ ভেকেন্সি চলিছে Amazonৰ ফালে বহুত ডাঙৰ ভেকেন্সি চলিছে যেটো আপোনালোকৰ স্যালাৰি কৈ দিছো স্যালাৰি কিমান কে পাব আপোনালোকে স্যালাৰিটো একজেক্ট উল্লেখ হোৱা নাই কিন্তু গুৱাহাটী হ'ব Amazonৰ ডেলিভাৰি বয় হিচাপে হ'ব It is a new post, new apply Amazon, and it is a delivery boy. Parcel delivery boy, best salary, full time and part time post, full time and part time. Jitio kori paro, bisa apna logo kori paro. Amar description di diyo apna logo eligibility criteria say eligible only 10 pass or 12 pass hole hola kono kotha nai. Asa boy apna logo direct apply kori diyo. Yalan vacancy for 10 pass and 12 pass. Bohuto vacancy ase kobo golo rati hoy jabo. কিন্তু মই ডেসক্ৰিপচন দি দিম আপোনালোকে চাই ল'ব যে 10 পাছ 12 পাছ বহুত আপোনালোকৰ বহুতে তো থ্যাংক ইউ মোৰ চেনেলটো আহিছে যদি সাবস্ক্ৰাইব কৰি যাব মিছ নকৰিব বেল আইকনটো প্ৰেছ কৰি দিব